নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰপি লাইভ আৰু আৰপি লাইভৰ পোনপটীয়া সম্প্ৰচাৰত আমি আজি এটা বিশেষ বিষয় লৈ আহিছোঁ কিয়নো আজি ৰাজ্যবাসী দুখত সকলো আজি শোকত ভাগি পৰিছে কিয়নো ৰাজ্যবাসীৰ লগতে আজি আৰপি লাইভৰ পৰিয়ালবৰ্গও শোকত ভাগি পৰা পৰিলক্ষিত হৈছে কিয়নো আজি আৰপি লাইভৰ পৰিয়ালবৰ্গ এই তিনিজন ব্যক্তিক হেৰুৱাই দুখত ভাগি পৰিছে আৰু আমি আজি এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে সেই তিনিজন বিশেষ ব্যক্তি একে মাহতে আমি হেৰুৱাই পেলাইছোঁ তিনিজন বিশেষ ব্যক্তিক এজন হৈছে ক্ৰমে বৈশিষ্ট্য দেৱশৰ্মা নিপন গোস্বামী আৰু আনজন হৈছে আজি কিছু সময় পূৰ্বে হেৰুৱাই পেলাইছোঁ চিত্ৰশিল্পী লপৱন বৰুৱাক আৰু যেহেতু আমাৰ সৈতে আছে হপিখা আমাৰ ডেস্কৰ সকলো আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ মতামত আৰু আমি প্ৰথমতে আমি মোৰ সতীৰ্থ সাংবাদিক গীতাৱলী কাষলৈ আহিছোঁ যদি গীতাৱলী আমি একেটা মাহতে তিনিজনকৈ বিশেষ ব্যক্তিক আমাৰ মাজৰ পৰা হেৰুৱাই পেলাইছোঁ কি ক'বা এই মুহূৰ্তত আৰু হয় যিটোকে ইতিমধ্যে অসমবাসীয়ে তিনিজনকৈ ব্যক্তিক হেৰুৱাইছোঁ যশস্বী অভিনেতা নিপন গোস্বামীৰ যি মৃত্যুৰ খবৰ এই মৃত্যুৰ খবৰৰ যি শোক এই শোকত ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসী ম্ৰিয়মান হৈ আছে তাৰ মাজতে আজি কিছু সময় পূৰ্বে 3:15 যি মৃত্যুৰ খবৰ আহিছে GMCHৰ পৰা এগৰাকী যশস্বী চিত্ৰশিল্পী লপৱন বৰুৱাৰ আৰু দীৰ্ঘ সময় তেওঁ অসুস্থ হৈ আছিল আৰু শেহতীয়াকৈ যি GMCHৰ পৰা কোৱা হৈছিলে তেওঁৰ স্বাস্থ্য যথেষ্টখিনি সংকটজনক আৰু তেনে সময়তে তেওঁৰ মৃত্যুৰ বাতৰি আন এটা দুখ খবৰ এইবাৰ অসমৰ যি সাংস্কৃতিক ক্ষেত্ৰখনত পুনৰ এক আঘাত দিয়া দেখিবলৈ পোৱা গৈছে তাৰ মাজতে উল্লেখ কৰিব লাগিব মাত্ৰ এটা সপ্তাহৰ ব্যৱধান প্ৰথমে অসমৰ যি এগৰাকী জ্যেষ্ঠ ব্যক্তি তথা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বৈশিষ্ট্যদেৱ শৰ্মাৰ মৃত্যু তাৰ পাছত আনগৰাকীকৈ অসমৰ জ্যেষ্ঠ তথা অসমৰ এগৰাকী বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু তৃতীয়তে অসমৰ এগৰাকী জ্যেষ্ঠ চিত্ৰশিল্পী লপৱন বৰুৱা এই তিনিওগৰাকী জ্যেষ্ঠ ব্যক্তিৰ মৃত্যুত এতিয়া শোকাবহ এক পৰিৱেশৰ সৃষ্টি হৈছে শোকত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ ৰাজ্য এটা কথা ক'ব লাগিব বৈশিষ্ট্যদেৱ শৰ্মা এগৰাকী বুঢ়া সত্ৰীয়া তেওঁ কেৱল বুঢ়া সত্ৰীয়া নাছিল বৰপেটা সত্ৰখন তথা বৃহত্তৰ যি বৰপেটা অঞ্চল এই বৰপেটা অঞ্চলৰ বাবে তেওঁ নিজে এটা অনুষ্ঠান আছিল তেওঁ কেৱল এগৰাকী বুঢ়া সত্ৰীয়া নহয় তেওঁ নিজে এটা অনুষ্ঠান আছিল সমগ্ৰ যি বৰপেটা সত্ৰ এই বৰপেটা সত্ৰক তেওঁ নিজৰ এনাজৰিৰে তেওঁ বান্ধি ৰাখিছিল বৰপেটা সত্ৰৰ সৰু ব্যক্তিগৰাকীৰ পৰা কনিষ্ঠজনৰ পৰা জ্যেষ্ঠজনলৈকে প্ৰতিজন লোকে সন্মান কৰিছিল বৈশিষ্ট্যদেৱ শৰ্মাক তেওঁক এইবাবে সন্মান কৰা নাছিল যে তেওঁ এগৰাকী বুঢ়া সত্ৰীয়া আছিল তেখেতৰ যি নীতি আদৰ্শ তেখেতে যিদৰে জীৱনটো জীয়াই গ'ল তেখেতে মৃত্যুৰ আগমুহূৰ্তলৈকে যিদৰে তেওঁ সত্ৰীয়া সংস্কৃতিক চলাই গ'ল তেওঁ ধৰি লৈ গ'ল সত্ৰীয়া সংস্কৃতিক তেওঁ এক প্ৰকাৰ জনক হৈছিল তেওঁ ধৰি ৰাখিছিল সত্ৰীয়া সংস্কৃতি গতিকে বৰপেটা সত্ৰই হওক বা অসমৰ বিভিন্ন প্ৰান্ততে হওক তেখেতৰ নাম সকলোৱে সন্মানেৰে উচ্চাৰণ কৰিছিল মৃত্যুৰ আগমুহূৰ্তলৈকে সকলোৱে তেওঁক একেই সন্মান দিছিল হয়তো মৃত্যুৰ পিছতো তেওঁ বহুজনৰ মনত চিৰস্থায়ী হৈ ৰ'ব আৰু দ্বিতীয় ব্যক্তিগৰাকী হৈছে অসমৰ এগৰাকী যশস্বী অভিনেতা নিপন গোস্বামী আৰু দীৰ্ঘদিন তেওঁ শাৰীৰিক অসুস্থতাত ভুগি থাকি শেহতীয়াকৈ তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে আজিৰ দিনটো তেওঁ পঞ্চভূতত বিলীন হৈছে এই সন্দৰ্ভত আমাক বিশেষ জনাব আমাৰ ডেস্কত উপস্থিত থকা আনসকল সদস্যই হয় সতীৰ্থ ইতিমধ্যে গীতাৱলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু আমাৰ সৈতে এণ্টাৰটেইনমেণ্ট ডেস্কৰ হেড আমাৰ সৈতে উপস্থিত আছে নিতুল পাটোৱাৰী ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে যিহেতু আমি কালিৰ দিনটোত অসমৰ অভিনয় জগতখনৰ সাংস্কৃতিক জগতখনৰ ধ্ৰুৱতৰা স্বৰূপ আমাৰ নিপন গোস্বামীক আমি হেৰুৱাই পেলাইছোঁ আৰু যিহেতু অভিনয় জগতখনত আপুনি জড়িত কি ক'ব এই মুহূৰ্তত অসমীয়া চলচ্চিত্ৰ জগতৰ এক চিৰসেউজ যুগৰ অৱসান হ'ল বুলি ক'ম মই এক কথাত ক'ব গ'লে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোত দুজন ব্যক্তি বিশেষকৈ এজন বিজু ফুকন ডাঙৰীয়া স্বৰ্গীয় আৰু আনজন নিপন গোস্বামী এওঁলোক দুজন অকল অভিনেতা হিচাপে আমি তেওঁলোকক মানে গণ্য নকৰোঁ তেওঁলোকে অভিনয় কৰে বা তেওঁলোকৰ অভিনয় চাই আমি অভিনয় কৰা শিকিছোঁ তেনেকুৱা নহয় ব্যক্তি হিচাপে তেওঁলোক দুজনৰ যথেষ্টখিনি অৱদান আছে আমাৰ মাজত আৰু বিশেষভাৱে বোধহয় আমি কেতিয়াও পাহৰিব নোৱাৰিম এই দুজন ব্যক্তিক জন্মিলে মানুহ মৃত্যু হয় এই কথা জানো প্ৰত্যেকে মানো তথাপিও যেন কোনোবাখিনিত এনেকুৱা লাগে যেন আমি ভগৱানক প্ৰাৰ্থনা কৰিম এই ভগৱান এই দুজন ব্যক্তিক আমাক উভতাই দিয়া আজি সঁচাকৈ আমি বহুখিনি অভাৱ অনুভৱ কৰিছোঁ আৰু নিপন দা টেলিভিশ্যনত বা আমাৰ টক শ্ব'টো
আলোচনা হৈ গৈছে, তেওঁ সম্পৰ্কে আলোচনা হৈছে বা তেওঁ সম্পৰ্কে যথেষ্টখিনি এইকেইদিনত চৰ্চা চলি আছে। তেওঁ আমাক সময়ৰ জ্ঞান দি থৈ গৈছিল, সময় কেনেকৈ এজন এক্টৰ বা এজন অভিনেতা অভিনেত্ৰীয়ে কেনেকৈ সময়ৰ প্ৰতি সময়ৰ জ্ঞান থাকিব লাগে, এই বিষয়ে তেওঁ আমাক জ্ঞান দি গৈছে। কেনেকৈ চিনচিয়াৰিটিৰ প্ৰতি তেওঁ আমাক জ্ঞান দি থৈ গৈছে। গতিকে সঁচাকৈ আজি আমি যথেষ্ট মৰ্মাহত হৈছোঁ। আহক আপুনি বেলেগৰ পৰা মই পিছত ক'ম আৰু। নিশ্চয়কৈ ইতিমধ্যে দেখিবলৈ পাইছে আপোনালোকে নিতুল পাটোৱাৰী ভাগি পৰিছে আৰু ৰাজ্যৰ প্ৰতিজন ব্যক্তিৰ চকুত এতিয়া কেৱল মাত্ৰ চকুলো দেখিবলৈ পাইছে। ইজনৰ পাছত সিজন অভিনেতাই হওক বা ৰাজনৈতিক নেতাই হওক সকলোৰে মন্তব্য গ্ৰহণ কৰিবলৈ RP লাইভে চেষ্টা কৰিছোঁ আৰু বিভিন্ন সংবাদ মাধ্যমে অসমৰ তেওঁলোকৰ মন্তব্য ল'বলৈ গৈছে, কিন্তু সকলোৰে চকুত এই মুহূৰ্তত চকুলো দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে আমি নিপন গোস্বামী যিগৰাকীৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে ইতিমধ্যে, আৰু আজিৰ দিনটোতো লপৱন বৰুৱা আমাৰ মাজৰ পৰা হেৰাই গৈছে। কিন্তু মই আমাৰ যিহেতু মেনেজিং ডাইৰেক্টৰ নৱদা আমাৰ সৈতে উপস্থিত আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম নিপন দাৰ সন্দৰ্ভত। নিশ্চয়কৈ নৱদা, যিহেতু আপুনি নিপন দাৰ ছবি চাইছিলে আৰু নিপন দাৰ ছবি চাই নিশ্চয় আপুনি অসমৰ প্ৰতিজনৰ দৰে আপুনিও হয়তো যথেষ্ট আপ্লুত হৈছিলে। প্ৰথমে আপোনাক সোধোঁ, আপোনাৰ পৰা সবিশেষ আমি জানিম যে তেখেতৰ প্ৰতিখন ছবিয়ে তেখেতে ভাল সাৱলীল অভিনয় কৰিছিলে, প্ৰতিটো অভিনয়ৰ লগত তেওঁৰ মিলি গৈছিলে। গতিকে এখন যদি ছবিৰ নাম এই মুহূৰ্তত আপোনাক ক'বলৈ কি ক'ব? মই বৰুৱাৰ সংসাৰৰ কথা ক'ম, ককা দেউতাৰ হাতী ৰাতিৰ কথা ক'ম, বেজবৰুৱাৰ কথা ক'ম। এনেকুৱা 100খনৰো অধিক ছবি আছে, কিন্তু আটাইতকৈ দুখৰ কথাটো এইটো যে এই চলিত বৰ্ষৰ চলিত মাহতে তিনিজন বিশেষ স্থানত দখল থকা ব্যক্তি। প্ৰথম যদি আমি বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ কথা কওঁ, তেওঁ সংস্কৃতিৰ সাধক বুলি ক'লেও ভুল নহয়। তেখেতৰ এটা কথাই মোক খুব আপ্লুত কৰে, যেতিয়া তেখেতে সভা সমিতিত মন্তব্য দিয়ে বা সভা সমিতিলৈকে যেতিয়া তেওঁক নিমন্ত্ৰণ দিয়া হয়, তেওঁ সহজ সৰলভাৱে যায়। আকৌ তেখেতে এটা কথা কৈছিল, যেতিয়ালৈকে সত্ৰ জীয়াই থাকিব সংস্কৃতি জীয়াই থাকিব, আৰু যেতিয়া সংস্কৃতি জীয়াই থাকিব তেতিয়া অসমীয়া জীয়াই থাকিব। এই বাক্যষাৰৰ লগত বৰ্তমান সময়ত আমি দেখি থকা বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ঘটনাসমূহৰ প্ৰবাহমান মানে এই উত্তৰটোতে পাই যায়। মানে মিয়া মিউজিয়ামৰ যিটো প্ৰসংগ চলি আছে, মিয়া মিউজিয়ামৰ প্ৰসংগটো ইয়াৰ মাজত লুকাই আছে নিশ্চয়। এই কথাটোৱে ক'ম যে এইসকল ব্যক্তিক আমি ইতিমধ্যে নিতুল দাই কৈছে, তেওঁলোকক আমি এটা বিশেষ স্থানত ৰখাৰ উপৰিও সামাজিকভাৱে দায়বদ্ধ আৰু সমাজখনৰ অভিভাৱক বুলি ভাবোঁ। কেতিয়াবা আমি দেখোঁ যে সমাজখন বিচলিত হৈছে, আমাৰ দৰে ব্যক্তিসকলৰ প্ৰয়োজন হয় তেওঁলোকৰ। আমি তেওঁলোকলৈকে ফোন কল কৰোঁ, তেওঁলোকৰ লগত যোগাযোগ কৰোঁ। কেতিয়াবা এনেকুৱা কিছুমান সমস্যা আহে যিবিলাক সমস্যাৰ সমাধান আমাৰ হাতত নাথাকে, তে সেই বিজ্ঞ ব্যক্তিসকলৰ পৰা সোধোঁ। আৰু সামাজিকভাৱে দায়বদ্ধ থাকি ইমান সুন্দৰ এটা সমাজ সৃষ্টি কৰিছিল। আৰু কেতিয়াও বশিষ্ঠদেৱ শৰ্মাই কেতিয়াও কোৱা নাছিল যে মুছলমানক বিৰোধিতা কৰা, কেতিয়াও কোৱা নাছিল হিন্দুক আঁকোৱালি লোৱা। শংকৰ এজনৰ কথা কৈয়ে গ'ল আৰু গুচিও গ'ল। আৰু সেইবাবে তেখেতৰ মৃত্যুত অকল হিন্দুসকলে যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তেনেকুৱা নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত আমি দেখিছোঁ সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু সকলোৱে গম পাই গৈছে। আৰু একেখিনি সময়ত আমি যদি চাওঁ, বিশিষ্ট অভিনেতা নিপন গোস্বামী, যিজনে ইচ্ছা কৰিলে মুম্বাইতে থাকিব পাৰিলে হয়, 7খনকৈ হিন্দী বোলছবিত তেওঁ অভিনয় কৰিছে। এই প্ৰসংগটো এইকাৰণে ওলাইছে যে একেলগে তিনিজনকৈ ব্যক্তি, নিপন গোস্বামীৰ কথা মোক সুধিছা তুমি, যে নিপন দা যিসকলে ওচৰৰ পৰা পাইছে বা আমিও অনুষ্ঠান কৰিছোঁ, কৈ শেষ কৰিব নোৱাৰি। আজি ৰাজ্যিক মৰ্যাদাৰে তেখেতক শেষকৃত্য সম্পন্ন কৰিলে, ইতিমধ্যে পঞ্চভূতত বিলীন হৈ গ'ল। আমিও আমাৰ প্ৰতিটো পৰ্যায়ত প্ৰতিটো ক্ষণতে আমি বাতৰি প্ৰকাশ কৰি আছোঁ। কিন্তু আটাইতকৈ দুখৰ কথা, এতিয়া অভিভাৱকহীন হোৱাটো স্বাভাৱিক। সেনেকুৱা ধৰণে যে চেতনা বাহঁতৰ দৰে ইমান জ্যেষ্ঠ অভিনেত্ৰীগৰাকীয়ে কান্দি কৈছে যে মঞ্চৰ বা অভিনয় ক্ষেত্ৰত কেনেকৈ কৰিব লাগে শিকিব লাগে। গতিকে তেওঁলোকেও ক'ৰবাত নহয় ক'ৰবাত এজন অভিভাৱক থকা বুলি ভাবে। আৰু এটা বস্তু মই দেখিলোঁ এই দুদিনত, যে আমাৰ শিল্পীসকলৰ যি প্ৰফেশ্যন, এই প্ৰফেশ্যনটো কিন্তু তেওঁ শিকাই থৈ গ'ল। তেওঁ বহুত কষ্ট কৰিব লগা হৈছিল এই ক্ষেত্ৰত। নিতুল ভুল কৈছোঁ নেকি? তেখেতে বহুত কষ্ট কৰিব লগা হৈছিল। আৰু যিহেতুকে তেখেতে 1965, 59ৰ পৰা 57ৰ পৰা 89, 79ত বিভিন্ন সময়ত যেতিয়া ব্লেক এণ্ড হোৱাইট চিনেমা আছিল তেতিয়াও তেওঁ, আৰু সেই সময়ত চিনেমা কৰাৰ ক্ষেত্ৰত যে বিশেষ কিবা মাননি দিব বা মানুহে আঁকোৱালি ল'ব, গতিকে সেনেকুৱা পৰিৱেশ এটা নাথাকাৰ সময়তো তেওঁ ষ্ট্ৰাগল কৰিছিল। আৰু শেহতীয়াকৈ যিটো আজিৰ তাৰিখতো শিল্পী সমাজ যে প্ৰফেশ্যন নহয় অসমৰ ক্ষেত্ৰত, প্ৰফেশ্যন কেনেকৈ হ'ব লাগে আৰু প্ৰফেশ্যন নহ'লে কি বিপদত পৰিব পাৰি, এই কথাটো নিপন গোস্বামীয়ে তেওঁৰ চৰিত্ৰৰ জৰিয়তে, তেওঁৰ ব্যক্তিত্বৰ জৰিয়তে শিকাই গৈছে। আৰু যিসকলে ওচৰৰ পৰা পাইছে তেওঁলোকে বুজি পাব। আৰু একেখিনি সময়ত আমি যদি কওঁ চিত্ৰশিল্পী লপৱন বৰুৱা, এই লপৱন বৰুৱাৰ কথাটো যদি কওঁ, 1966ত কলিকতাৰ
পৰা অসমলৈকে আহি নিতুল দাম আমি অলপ আগতে আলোচনা কৰিছিলোঁ বা আমি ডেস্কত আলোচনা কৰি আছিলোঁ যে এইসকল ব্যক্তি কেনেকুৱা আছিল। নীলপৱন বৰুৱা এজন নিমাত, কোনো ধৰণৰ কথা নকয়। চৰকাৰৰ যদি কেতিয়াবা সমালোচনা কৰিব লাগে এখন চিত্ৰ আঁকি তেওঁ সমালোচনা কৰে, আৰু সেই চিত্ৰখনে এনেকুৱা ধৰণৰ হয় প্ৰতিটো কথাৰ উত্তৰ দিয়ে। গতিকে এওঁলোকক আমি হেৰুৱাই আজি মৰ্মাহত হৈছোঁ, আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে নিশ্চয়কৈ সেই স্থান পাব, চৰক পাব। কিন্তু আমাৰ সমাজ জীৱনখন চলিব পৰাকৈ তেওঁলোকৰ দৰে আমাৰ সমাজখনক নেতৃত্ব দিয়া মানুহৰ প্ৰয়োজন হৈ পৰিছে। আৰু প্ৰতিটো ক্ষেত্ৰত যিহেতুকে এটা আশা কৰোঁ যে সামাজিকভাৱে দায়বদ্ধ লোকসকল এনেধৰণে হেৰাই গ'লে আমাৰ কাৰণে ক্ষতি, সমাজখনৰ কাৰণে ক্ষতি। আৰু বৰ্তমান সময়ৰ প্ৰসংগত যদি মিয়া মিউজিয়ামৰ কথাটো উলিয়াইছা, এই বিষয়টোত আজি তেওঁলোক যদি সুস্থ হৈ থাকিলে হয়, আজি আমি ষ্টুডিঅ'লৈকে আমন্ত্ৰণ কৰিব পাৰিলোঁ হয়, তেওঁলোকৰ লগত কথা পাতিব পাৰিলোঁ হয়, তেওঁলোকে কি উপদেশ দিয়ে আৰু তেওঁলোকৰ উপদেশটো অলপ বেলেগ হ'লে হয়। আজি যদি বৰপেটাত বশিষ্ঠদেৱ শৰ্মাৰ দৰে লোকসকলে যেতিয়ালৈকে জীয়াই আছিল, সিদিনালৈকে বহু ৰাজনীতিকবিদসকলে ক'ব বিচাৰে যে বৰপেটাৰ সেই অঞ্চলটোলৈকে যাব নোৱাৰি, বাংলাদেশীয়ে বসবাস কৰে বুলি কয়। কিন্তু একেখিনি সময়ত বৰপেটাত কিন্তু বশিষ্ঠদেৱ শৰ্মাই কিন্তু কোনোদিন কোৱা আমি শুনা নাপালোঁ। আমাৰ সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত থকা মানুহখিনিয়ে শুনা পোৱা নাই। তেখেতেতো সাংস্কৃতিক সাধনা কৰি আছিল বৰপেটাত, আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক বুলি যদি কওঁ, এতিয়া আজিৰ তাৰিখত আমি তেওঁলোকৰ নামেই ল'ব লাগিব, আমি জীৱিত কালত দেখা পোৱা। গতিকে একেখিনি সময়ত এওঁলোক হেৰাই যোৱাৰ লগে লগে এটা ক্ষতি হৈ যায়। ৰাজনৈতিক যিখন ক্ষেত্ৰ, মেৰ পাকত কোনোদিন মাৰ পাকত সোমাব বিচৰাই নাছিল তেখেত। নিশ্চয়কৈ, কিয় যাব? ৰাজনীতিত যিহেতুকে দস্যু দানৱৰ শেষ স্থান বুলি কয়, কিছুমান মানুহ এনেকুৱা থাকে যে ৰাজনীতি নকৰে, কিন্তু ৰাজনীতিৰ প্ৰতিটো কথা দৃষ্টি নিক্ষেপ কৰে, প্ৰতিটো বস্তু তীক্ষ্ণকৈ চায়। কিন্তু বহু ৰাজনৈতিক নেতাই কিন্তু তেখেতৰ পৰামৰ্শও লৈছিল। সেইবাবেই চাওক, যিজন আপুনি বশিষ্ঠদেৱ শৰ্মাৰ কথা কৈছে, তেখেতৰ মৃতদেহৰ ওচৰত অসমৰ এনেকুৱা এটা ৰাজনৈতিক দলৰ নেতা নাই যিয়ে গৈ পোৱা নাই। কি TMC ক'ব, কি আপ ক'ব, কি কংগ্ৰেছ ক'ব, কি BJP ক'ব, প্ৰতিজন মানুহ গৈছে। কাৰণ তেখেতে যিহেতু গণতন্ত্ৰক বিশ্বাসী, গণতন্ত্ৰক আমিও বিশ্বাসী। গণতন্ত্ৰত আজি BJP চৰকাৰ, কালি কংগ্ৰেছ আহিব পাৰে। গণতন্ত্ৰত ৰাইজেই ৰজা, আৰু ৰাইজে যিহেতুকে ৰজা, গতিকে তেখেতো এজন ৰাইজ হিচাপে থাকিব বিচাৰিছিল। সেই দিছপুৰলৈকে আহি নিজৰ VIP এটা ৰুম লোৱা, তেনেকুৱা ধৰণৰ মন নাছিল। সেইবাবে সমাজৰ প্ৰতিজন মানুহৰ হৃদয়ৰ কোণত এইসকল ব্যক্তি আছে। আজি এওঁলোকৰ জন্ম বা জন্মৰ পৰা মৃত্যুলৈকে তেওঁলোকৰ সময়সীমাত যিখিনি কাম কৰিলে, এইখিনি কাম সঁচাকৈয়ে স্মৰণীয় আৰু সদায় মনত থাকি যাব। এতিয়া শেহতীয়াকৈ যিহেতুকে আমাৰ নীলপৱন বৰুৱাৰ কথাটো ওলাইছে, নীলপৱন বৰুৱাৰ যিহেতুকে যোৰহাটত জন্ম, এতিয়া নীলপৱন বৰুৱাৰ যিহেতুকে মৃত্যু এতিয়া সকলোৱে গম পালে। এতিয়া শেহতীয়াভাৱে ৰাজ্য চৰকাৰে কি সিদ্ধান্ত ল'ব বা কেনেকুৱা ধৰণৰ কি হ'ব, এই বিষয়ত খবৰ এতিয়ালৈকে আহি পৰা নাই। আহি পেলাই নিশ্চয় জনাম, যেতিয়ালৈকে লাইফত আছে অনুষ্ঠানটো। আৰু নিশ্চয়কৈ আৰু এটা কথা হ'ল, যিটো নীলপৱন বৰুৱাৰ পত্নীৰ প্ৰতি থকা যি মৰম বা ভালপোৱা, যিখিনি আচলতে এতিয়া বৰ্তমান সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে, এই সন্দৰ্ভত আপুনি কি ক'ব? প্ৰেম বোলা বস্তুটোৱেই তেনেকুৱা। প্ৰেমত কোনো স্বাৰ্থ থাকিব নালাগে, প্ৰেমত অনুভূতি থাকিব লাগিব, প্ৰেমত আৱেগ থাকিব লাগিব, প্ৰেম সৃষ্টিশীল হ'ব লাগিব। আৰু সেই প্ৰেম তেওঁলোকৰ প্ৰেমত পাইছিলোঁ। চাওকচোন সেই বুঢ়া বয়সতো কেনেধৰণে তেওঁলোকে একে গোলাপ ফুল দিয়া, আদান প্ৰদান কৰে, মৰম। আৰু মই আশা কৰোঁ যে জনমে জনমে তেওঁলোকৰ সেই প্ৰেম থাকিব। আৰু আমি প্ৰেম যে সৃষ্টিশীল, প্ৰেমত যে কোনো ধৰণৰ হিংস্ৰ ভাৱ থাকিব নালাগে, তেওঁলোক দুজনক দেখিলেই মনত পৰি যায়। সেইবাবে প্ৰজন্মই আচলতে এইখিনি প্ৰেমক লৈ যিখিনি আচলতে ঘটনা ঘটি থাকে, আমি বাতৰি সম্প্ৰচাৰ কৰি থাকোঁ বিভিন্ন সময়ত, এওঁলোকে আচলতে এনেধৰণৰ যিবোৰ দৃশ্য, তেওঁলোকক পৰা অনুকৰণ কৰা যথেষ্ট প্ৰয়োজনীয়তা আছে। তাতকৈও বহুত আছে, প্ৰতিটো ক্ষেত্ৰতেই, অকল প্ৰেম বুলিয়েই নহয়, তেওঁলোকে সমাজ জীৱনলৈ আগবঢ়োৱা প্ৰতিটো অৱদান, প্ৰতিটো চিত্ৰকলা, প্ৰতিটো ক্ষেত্ৰতেই তেওঁলোকৰ কলম, প্ৰতিটো ক্ষেত্ৰতেই। আৰু প্ৰেমৰ ক্ষেত্ৰত প্ৰেম সৃষ্টিশীল হ'ব লাগে। মই নকওঁ প্ৰজন্মক পুতুকনে দোষ নিদিওঁ, বহু প্ৰজন্ম এনেকুৱা লোকো আছে যিসকলক আমি কিজানি দেখাই নাই, আৰু যি একাংশক দেখিছোঁ তেওঁলোকক আমি দেখি আছোঁ, তেওঁলোক প্ৰেম কৰিব জনা মানুহ নহয়। মই পুনৰবাৰ নিতুল দাৰ কাষলৈ আহিছোঁ, কিয়নো কিছু সময় পূৰ্বে নিপন দাৰ কথা সোধোতে নিতুল দা আৱেগিক হৈ পৰিছিল। নিশ্চয়কৈ অভিনয় জগতখনৰ লগত জড়িত, আমিও আৱেগিক হৈ পৰিছোঁ। তেওঁ ওচৰৰ পৰা হয়তো বহুদিন লগ পাইছিল, যাৰ বাবে তেওঁ অধিক আৱেগিক হৈ পৰিছিল। আৰু মই পুনৰবাৰ নিতুল দাৰ ওচৰলৈ আহিছিলোঁ। নিতুল দা, কি ক'ব এই মুহূৰ্তত? পুনৰবাৰ সুধিছোঁ। নবই আটাইখিনি কথা ক'লে। বৰপেটাত মোৰ ঘৰ, সেই হিচাপে বশিষ্ঠ দেৱ শৰ্মা তেওঁ সত্ৰীয়া হোৱাৰ বৰপেটাত আমাৰ ইয়াত যেনেকুৱা চুবুৰী থাকে, কলনী থাকে, বৰপেটাত আমি হাতী বুলি কওঁ। হাতী। সুন্দৰীদিয়া সত্ৰৰ পূব হাতীত মোৰ ঘৰ, তেখেতৰো ঘৰ সুন্দৰীদিয়া সত্ৰৰ পূব হাতীতে। আমি একে হাতীৰে মানুহ, একেখন হাতীৰে মানুহ। তেখেতক মই মামা বুলি মাতিছিলোঁ, মামা সম্বোধন কৰিছিলোঁ। আৰু যথেষ্ট ক্ষেত্ৰত তেখেতে
দিহা পৰামৰ্শ আগবঢ়াইছিল, এইটো এনেকৈ কৰ, এইটো এনে নকৰিবি, মানে অভিভাৱক আৰু আমাৰ ব্যক্তিগতভাৱে আৰু তেখেতৰ পুত্ৰ ভাস্কৰ শৰ্মা, তেখেত মোৰ দাদাৰ নিচিনা, তেখেতেও যথেষ্টখিনি এডভাইচ কৰে বা তেখেতেও দেউতাকৰ প্ৰায় সমল আয়ত্ত কৰিছে যথেষ্টখিনি এই বয়সতে। তেখেতো এজন সত্ৰীয়া সাধক, ভাল গান গায় আৰু তেনেকৈ তেওঁ যদিও বশিষ্ঠ দেৱশৰ্মা তেখেত ব্ৰাহ্মণ পৰিয়ালৰ আছিল, কিন্তু তেওঁ মহাপুৰুষ মাধৱদেৱৰ আৰ্হিত চলা এজন বৈষ্ণৱ হিচাপে তেওঁ নিজৰ জীৱন নিৰ্বাহ কৰিছিল, যাৰ কাৰণে তেওঁ সত্ৰীয়া উপাধিৰে সন্মানিত হৈছিল। বৰপেটা সত্ৰৰ সত্ৰীয়া হিচাপে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু সুন্দৰভাৱে সত্ৰীয় ৰীতি নীতি চলাই গৈছিল। আমাৰ জোপাবুলিয়ে গোটেইখিনি কথা কৈছে ধুনীয়াকৈ। এতিয়া নীলপৱন দাৰ কথা ক'ব গ'লে কি ক'ম, আচলতে অলপ আগতে তুমি নৱৰ পৰা জানিব বিচাৰিছিলা প্ৰেমৰ, আমি তেওঁক প্ৰেমিক বুলি জানো, এজন আজন্ম প্ৰেমিক নীলপৱন বৰুৱা। তেওঁৰ চিত্ৰকলাৰ জৰিয়তে বহু প্ৰতিভাৱান ল'ৰা ছোৱালীক তেওঁ গঢ় দিছে, এখন বিশেষ প্লেটফৰ্ম দিবলৈ তেওঁ সক্ষম হৈছে। তেখেত আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেখেতসকল। এতিয়া আচলতে আমি অভিভাৱকহীন হৈ পৰা যেন অনুভৱ হৈছে। তেখেতসকলৰ আত্মাই চিৰশান্তি লাভ কৰক, সেইটোৱে মোৰ ফালৰ পৰা মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু আমাৰ দয়াই কিছু কথা ক'ব নীলপৱন দা সম্পৰ্কত। হয়, নিশ্চয়কৈ আমি ইতিমধ্যে নিতুলাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সঁচাকৈ আজি ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ পৰিছে, কিয়নো তিনিজনকৈ বিষয় ব্যক্তিক আমি একেটা মাহতে হেৰুৱাই পেলাইছোঁ। আৰু আজিৰ দিনটো, কালিৰ যি সেই সুখ হয়তো ৰাজ্যবাসীয়ে পাহৰিব পৰা নাই। ৰাজ্যবাসীয়ে কালি নিপন দাক হেৰুৱাইছে, আকৌ এটা দিনৰ পাছত হেৰুৱাই পেলাইছে এজন চিত্ৰশিল্পী নীলপৱন বৰুৱাক। আৰু মই মোৰ সতীৰ্থ এবাৰ দয়া কাষলৈ আহিছোঁ, কিয়নো দয়া যদি এই মুহূৰ্তত নীলপৱন বৰুৱা যিটো আজিৰ দিনত আমি তেখেতক হেৰুৱাই পেলাইছোঁ, তেখেতৰ সন্দৰ্ভত দুআষাৰ যদি ৰাখা। হয়, নিশ্চিতভাৱে মাধুৰ্য ক'ব লাগিব যে RP লাইফৰ ডেস্কত যি সহকৰ্মীসকল উপস্থিত আছে, লগতে তেওঁলোকে কৈছে যে তিনিজন মহান ব্যক্তিক আমি হেৰুৱাইছোঁ। যিহেতু কালি বৃহস্পতিবাৰ আছিলে, আমি নিপন গোস্বামী দাক হেৰুৱাইছোঁ, লগতে আজিৰ বিয়লি 3:15 আমি নীলপৱন দাক হেৰুৱাইছোঁ। যিহেতু কালি ৰাতিপুৱা আমি 9:15 আমি নিপন গোস্বামী দাক হেৰুৱাইছোঁ। আৰু কিছুদিন পূৰ্বে, এসপ্তাহ আগতে আমি হেৰুৱাইছোঁ বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ তথা বৰপেটাৰ সত্ৰৰ বুঢ়া সত্ৰীয়া পিতৃস্বৰূপ আমি হেৰুৱাইছোঁ। পিতৃস্বৰূপ বশিষ্ঠদেৱ শৰ্মাক হেৰুৱাইছোঁ। লগতে তাৰ এসপ্তাহ পিছতে আমি তিনিজন মহান ব্যক্তিক হেৰুৱাইছোঁ। মহান বুলি ক'লেও বেয়া নহ'ব, কিয়নো আমি যোৱাকালি যি বৃহস্পতিবাৰে আমি নিপন দাক হেৰুৱাইছোঁ। আৰু নিপন দাৰ যি অভিনেতা, এজন বিশিষ্ট অভিনেতাক আমি হেৰুৱাইছোঁ। আৰু যিহেতু নিপন গোস্বামী অভিনয়ৰ জগতৰ লগত বিশিষ্ট অভিনেতা আছিলে, লগতে তেখেতে যি নেম কেয়াৰ হস্পিটেলত হৃদৰোগত আক্ৰান্ত হৈ তেখেতে দুদিনমান পাছতে তেখেতৰ শেষ নিশ্বাস ত্যাগ কৰিলে। যিহেতু ভগৱানৰ ইচ্ছা যে নিয়তিৰ ওচৰত সকলোৱে হাৰ মানি যায়, আৰু তেখেতৰ যি অনুৰাগী আছে, সেই অনুৰাগীসকলে তেখেতক সদায় জীয়াই ৰাখিব। তেখেতৰ যি অভিনেতা, এজন বিশিষ্ট অভিনেতা আছিলে। লগতে আজি অৰ্থাৎ শুকুৰবাৰে আমি নীলপৱন দাক হেৰুৱাইছোঁ। নীলপৱন আছিল এনে এজন চিত্ৰশিল্পী, খ্যাতনামা চিত্ৰশিল্পী। আৰু সেই চিত্ৰশিল্পীগৰাকীয়ে আচলতে আমাৰ অসমীয়া জীৱনৰ ৰঙেৰে সমৃদ্ধ কৰি গৈছিলে। আৰু তেখেতে যোৰহাটৰ এখন টিয়ক গাঁৱত জন্ম হৈছিল। আৰু যোৰহাটৰ জন্ম হোৱাৰ পাছতে তেখেতে হাইস্কুলৰ শিক্ষান্তত তেখেতে কেইবাবাৰো শিক্ষা গ্ৰহণ কৰাৰ পাছতে তেখেতে হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলে। আৰু লগতে তেখেতে খুব মানে শিল্পৰ জগতৰ যি চিত্ৰ আঁকিছিলে, আৰু সেই চিত্ৰৰ লগত তেখেতে
মানুহৰ জীৱনৰ আচলতে বহুতো চিত্ৰ সকলো ধৰণৰ চিত্ৰ তেখেতে অংকন কৰিব পাৰিছিলে লগতে তেখেতে অৱশেষত কলকাতালৈ গৈছিলে আৰু কলকাতাৰ যোৱাৰ পিছতে 1964 চনত আচলতে তেখেতে গুৱাহাটীলৈ ঘূৰি আহে আৰু গুৱাহাটীৰ যি শান্তি নিকেতন আছে সেই শান্তি নিকেতনৰ কলকাতাৰ পৰা অহা পাছতে তেখেতে শান্তি নিকেতনত যোগদান কৰিছিলে আৰু পিতৃৰ আচলতে ইচ্ছানুসাৰে তেখেতে আৰ্ট কলেজৰ এখন শিক্ষকতা কৰিছিলে আৰু শিক্ষকতা কৰাৰ পাছতে তেখেতে খ্যাতনামাৰ চিত্ৰশিল্পী ৰূপে পৰিচিত হৈছিলে আৰু তেখেতে সকলোকে আচলতে শিল্পীৰ চিত্ৰ যি আছিলে সেই চিত্ৰৰ লগত জড়িত হৈ সকলোকে চিত্ৰ শিকাবলৈ লৈছিলে শিক্ষকতা কৰি আৰু লগতে তেখেতে যি চিত্ৰ অংকন কৰিছিলে তাৰ পাছত তেখেতে 2021 চনত তেখেতক অসম চৰকাৰে অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিলে আৰু লগতে তেখেতৰ যি আছে 1964 চনত গুৱাহাটী আৰ্ট কলেজত তেখেতে শিক্ষকতা কৰাৰ পাছতেই তেখেতক কিন্তু অসম চৰকাৰে 2021 চনত অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিলে লগতে তেখেতে চিত্ৰৰ লগত কেৱল জড়িত নাছিলে তেখেতে অসমৰ মুখা শিল্পৰ লগত জড়িত আছিলে আৰু মুখা শিল্পৰ লগত জড়িত থকা আছিলে আৰু তেখেত এজন প্ৰেমিক আছিলে যিগৰাকী প্ৰেমিকে তেখেতৰ যি দীপালী বৰঠাকুৰ আৰু এই দীপালী বৰঠাকুৰ এনে এজন যুগমীয়া প্ৰেমিক আছিলে দীপালী কণ্ঠশিল্পী আচলতে আছিলে দীপালী বৰঠাকুৰ আৰু দীপালী বৰঠাকুৰ এটা সময়ত তেখেতৰ যি হৰি আছিলে সেই হৰি এটা সময়ত অৱসৰ হৈছিলে আৰু দীপালী বৰঠাকুৰক তেখেতে এনেদৰে চোৱা চিতা কৰিছিলে যে তেখেতক কোনো ধৰণৰ নাচ ৰখা নাছিলে বা তেখেতৰ কোনো ৰখা নাছিলে আৰু তেখেতৰ স্বামী নীলপৱন বৰুৱাই তেখেতক নিজে চোৱা চিতা কৰিছিলে মৃত্যুৰ অন্তিম পৰ্যায়লৈকে তেখেতক নীলপৱন বৰুৱাই চিত্ৰশিল্পী খ্যাতনামাৰ নীলপৱন বৰুৱাই তেখেতক এনেদৰে আচলতে চোৱা চিতা কৰি অৱশেষত নীলপৱন বৰুৱাই দীপালী বৰঠাকুৰ মৃত্যুৰ পাছতেই তেখেতে অকলশৰীয়া হৈ পৰিছিলে আৰু দীপালী বৰঠাকুৰ মৃত্যুৰ পাছত তেখেতে অকলে জীৱন যাপন কৰিব লগা হৈছিলে তেখেতৰ যি পত্নী দীপালী বৰঠাকুৰ আৰু দীপালী বৰঠাকুৰ স্মৃতি হিচাপে ৰাখি অৱশেষত GMCHৰ চাক পোচাক লৈ তেখেতে 22 ছেপ্টেম্বৰৰ পৰা তেখেতে GMCHত ভৰ্তি হৈ আছিলে আৰু GMCHত ভৰ্তি হোৱা পাছতে তেখেতে অৱশেষত আজি অৰ্থাৎ শুক্ৰবাৰে 3:15 তেখেতে শেষ নিশ্বাস ত্যাগ কৰিলে আৰু এই চিত্ৰশিল্পী অৰ্থাৎ যুগমীয়া প্ৰেমিক দীপালী বৰঠাকুৰ স্বামী খ্যাতনামাৰ চিত্ৰশিল্পী নীলপৱন বৰুৱাই অৱশেষত এনেদৰে মৃত্যুক সাবটি ল'লে নিয়তিৰ যি ইচ্ছা পঞ্চভূতত বিলীন হ'ল এই তিনিগৰাকী মহান ব্যক্তি মহান বুলি ক'লেও বেয়া নহ'ব আচলতে যিহেতু এজন মহান ব্যক্তি আছিলে বৈশিষ্ট্যদেৱ শৰ্মা বুঢ়া সত্ৰীয় সত্ৰাধিকাৰ তথা বৰপেটা সত্ৰ সমগ্ৰ অঞ্চলৰ বৰপেটা সত্ৰৰ এজন তেখেত পিতৃ বুলি ক'লেও বেয়া নহ'ব তেখেত মৃত্যু হোৱাৰ কিছুদিন এসপ্তাহ পূৰ্বে আচলতে কালি অৰ্থাৎ যোৱা বৃহস্পতিবাৰে ৰাতিপুৱা 9:15 এজন অভিনেতা তথা বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুৰ পাছতে আজি ৰাতিপুৱা অৰ্থাৎ 3:15 এই নীলপৱন বৰুৱা অৱশেষত মৃত্যুৰ হাৰ মানিলে আৰু এনেদৰে তেখেতৰ যি চিত্ৰ আছিলে সেই চিত্ৰ অংকনে আমাৰ অসমীয়া সমাজৰ গতিকে ৰাজ্যখনৰ তেখেতৰ চিত্ৰ ৰঙেৰে আচলতে অসমীয়া জীৱনৰ ৰঙেৰে সমৃদ্ধ হৈ থাকিব এনেদৰে গোটেই তিনিজন বিশিষ্ট ব্যক্তিক এনেদৰে আমাৰ RP লাইভৰ তৰফৰ পৰা অলেখ শোক প্ৰকাশ কৰিছোঁ আৰু অলেখ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এনেদৰে RP লাইভৰ পৰা মই আমাৰ যি কাৰ্যকৰ্তা আছে এনেদৰে আমি তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ হয় নিশ্চয়কৈ ইতিমধ্যে আমি এটা পোনপটীয়া সম্প্ৰচাৰ কৰি আছোঁ তিনিজন মহান ব্যক্তিক হয় 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 আজিখন এই ফটোখন যদি জুম কৰিব পাৰে যদি সম্ভৱ হয় এই ফটোখনতে গোটেই ছবিসমূহ ওলাই পৰে যেতুকে প্ৰেমৰ কথা কৈছিলা এজন পত্নী আৰু স্বামী এজনে লিখে গান এজনে গায় গান আনজনে আঁকে ছবি গতিকে তেওঁলোকৰ যিটো এটা সম্পৰ্কৰ মধু মিলন আৰু তাৰ পিছতে সৃষ্টি হৈছিল আৰু অকলশৰীয়া হৈ পৰিছিল নীলপৱন বৰুৱা যেতুকে ইতিমধ্যে দয়াই ক'লে দয়ামণিয়ে গোটেই কথাখিনি যে অকলশৰীয়া হৈ পৰিছিল কিন্তু এওঁলোকৰ যেতিয়ালৈকে এই ছবিখনে বহুত কথা কয় বিচনাত এটা মূৰত
দীপালী বৰঠাকুৰ শুই আছে আৰু আনটো মূৰত বহি জাগি আছিলে বৰ্তমানৰ প্ৰয়াত বুলি ক'ব লাগিব, প্ৰয়াত নীলপৱন বৰুৱা। আৰু কোনো ধৰণৰ নাৰ্ছ ৰখা নাছিলে, তেখেতে শুশ্ৰূষা কৰিছিলে মৃত্যুৰ পৰ্যন্তলৈকে। আৰু এওঁলোকৰ যিটো এই মিলন, এওঁলোকৰ যিটো কথা, এওঁলোকৰ যিটো প্ৰেম, এওঁলোকৰ যিবিলাক চিন্তা চৰ্চা, এইবিলাকে সমাজত সৃষ্টিশীল বাতাবৰণৰ সৃষ্টি কৰিছিলে। সেইবাবে আমি বহু গান পাইছিলোঁ, বহু চিত্ৰ উপহাৰ পাইছিলোঁ, সেইবাবে এওঁলোক পৃথক। নিশ্চয়কৈ আমি পোনপটীয়া সম্প্ৰচাৰ কৰিলোঁ তিনিজন বিশেষ ব্যক্তিক লৈ, কিয়নো আমি একেটা মাহতে আজি অসমবাসীয়ে হেৰুৱাই পেলাইছোঁ তিনিজন মহান ব্যক্তিক। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠদেৱ শৰ্মা, কালিৰ দিনটোত আমি হেৰুৱাই পেলাইছোঁ নৃপেন গোস্বামী ডাঙৰীয়াক, আনহাতে আমি আজিৰ দিনটোত হেৰুৱাই পেলাইছোঁ নীলপৱন বৰুৱাক। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আমি একেটা মাহতে তিনিজন ব্যক্তিক হেৰুৱাই শোকত ৰাজ্যবাসীৰ লগতে RP লাইভৰ পৰিয়ালবৰ্গও ভাগি পৰা পৰিলক্ষিত হৈছে। আৰু বেছি দীঘলীয়া নকৰোঁ, আমি আশা কৰিছোঁ তিনিওজন ব্যক্তিয়ে তেওঁলোকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ, তিনিজন বিশেষ ব্যক্তিৰ মহান ব্যক্তিৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। আৰু আপোনালোকে চাই থাকিব RP লাইভ। হয়, নাই পোনপটীয়া সম্প্ৰচাৰ আছে, কওক। এটা কথা অনুৰোধ জনাম যে আমি এওঁলোকৰ আমাৰ সৃষ্টিৰাজি আমি সদায় ৰাখিব লাগিব, আৰু এওঁলোকে কৰা ভাল কামসমূহ আমি প্ৰজন্মৰ লোকসকলে, প্ৰতিনিধিত্ব কৰা লোকসকলে আমি ধৰি ৰাখিব লাগিব। আৰু এনেধৰণে প্ৰজন্মৰ পিছত প্ৰজন্মৰ মহান ব্যক্তিসকল আহিব যাব, কিন্তু এওঁলোকৰ সৃষ্টিৰাজিয়ে এওঁলোকক অমৰ কৰি ৰাখিব। আৰু বিশেষভাৱে নীলপৱন বৰুৱাক লৈ এতিয়ালৈকে ৰাজ্য চৰকাৰে কোনো ধৰণৰ খবৰ আমালৈকে আহি পোৱা নাই, মই চাই আছোঁ। গতিকে ৰাজ্য চৰকাৰে মই আশা কৰিম ৰাজ্যিক মৰ্যাদাৰে পাৰিলে সমাপন কৰিলে নিশ্চয় ভাল হ'ব, কাৰণ আমি চিত্ৰশিল্পী চিত্ৰকলাসকলক এতিয়া আমি সন্মান দিয়াৰ সময় আহি পৰিল। নহ'লে প্ৰজন্মৰ লোকসকলে আমি পাহৰি যাম ক'ৰবাত নহয় ক'ৰবাত। আজি আমি সত্ৰীয়া বশিষ্ঠদেৱক পাহৰি যাব পাৰোঁ, কেতিয়াবা নৃপেন গোস্বামীক পাহৰি যাব পাৰোঁ, প্ৰজন্মৰ লোকসকলে চিত্ৰশিল্পী নীলপৱন বৰুৱাক আমি পাহৰি যাব পাৰোঁ। গতিকে এই ক্ষেত্ৰত চৰকাৰলৈকে এটা ৰাইজৰ পদূলিৰ তৰফৰ পৰা এটা অনুৰোধ থাকিব, যাতে এইসকল ব্যক্তি যিহেতুকে মৃত্যুৰ সময়ত এটা মাহৰ অগা পিছাকৈ গ'ল, এটা সপ্তাহৰেই, গতিকে এওঁলোকক লৈ যদি একেলগে ক'ৰবাত, এতিয়া যিহেতুকে শেহতীয়াকৈ আমাৰ হেংৰাবাৰীস্থিত অমৃত উদ্যান এখন হৈছে, এই উদ্যানসমূহত তেওঁলোকৰ প্ৰতিমূৰ্তিসমূহ ৰাখিলে ভাল পাম। এটা অনুৰোধ থাকিল চৰকাৰলৈকে। নিশ্চয়কৈ এখন ৰখাটো প্ৰয়োজনীয়তা আছে, কিয়নো দেখা যায় যে যিসকল আমাৰ মাজৰ পৰা মহান ব্যক্তিক আমি হেৰুৱাই পেলাইছোঁ, এটা সময়লৈকে আচলতে মনত ৰাখে বুলি ক'লেও বহাই কোৱা নহ'ব, কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখিবলৈ পোৱা যায় বিশেষ এটা দিনৰ বাহিৰে বাকী দিনসমূহতো তেওঁলোকক মনত পেলোৱা নহয়। গতিকে এই সন্দৰ্ভত মই পুনৰ নৱদা আপোনাক কাষলৈ ৰাখিছোঁ, যিহেতু আমি সম্প্ৰচাৰটো পুনৰ দীঘলীয়া যেতিয়া আকৌ পুনৰ আৰম্ভ কৰিছোঁ, যে দেখিবলৈ পোৱা যায় যে ইমান আমি মহান ব্যক্তিক প্ৰতিজনকে হেৰুৱাই পেলাইছোঁ, কিন্তু এটা বিশেষ দিনত কিছু সময়ৰ বাবে তেখেতসকলক মনত পেলোৱা হয়, তাৰ বাহিৰে কিন্তু বিশেষদৰে ৰাজ্যবাসী আচলতে পাহৰি যায়। এই সন্দৰ্ভত কি ক'ব? বিভিন্নজন ব্যক্তিৰ উদাহৰণ তেনেদৰে আছে, কি ক'ব? প্ৰথম ব্যৱস্থাটোৱে হৈছে আমাৰ পাঠ্যক্ৰমত, বিশেষভাৱে প্ৰাথমিক পৰ্যায়ত, মাধ্যমিক পৰ্যায়ত আমাৰ পাঠ্যক্ৰমত কিছুমান সমলৰ প্ৰয়োজন আছে। শিক্ষা ব্যৱস্থাত আমাৰ প্ৰজন্মৰ ল'ৰা ছোৱালীৰ সকলক বুজি পাব পৰাকৈ পাঠ্যক্ৰমত এওঁলোকৰ বিষয়ে জীৱনীমূলক কিছুমান কথা থকাৰ প্ৰয়োজন আছে। শেহতীয়াকৈ আমি যদি চাওঁ ক্লাছ 7, 8ত আব্দুল কালামৰ কথা ওলাইছে। তেনেকৈ CBSE পৰ্যায়তো, মই অকল অসমৰ সেৱা পৰ্যায়ৰ কথা কোৱা নাই, যে মাধ্যম যিয়েই নহওক, মাধ্যম লৈ অন্তৰাল নহয়, কিন্তু অসমৰ পৰা যিসকল ব্যক্তিয়ে আজিৰ তাৰিখত অসমীয়া জাতিটোক জীয়াই ৰখাৰ ক্ষেত্ৰত বা অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশ্বৰ দৰবাৰত, নিপন দাৰ কথা বেংগলোৰত চৰ্চা হয়, ভূপেন হাজৰিকাৰ কথাটো ক'বই নালাগে, তো ঠিক সেইদৰে আমি নীলপৱন বৰুৱাৰ কথাও ক'ব পাৰোঁ। তো এইসকল ব্যক্তিৰো ক'ৰবাত নহয় ক'ৰবাত এখন তেওঁলোকৰ আত্মজীৱনীমূলক যদি পাঠ্যপুথিত যদি তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত সোমায়, তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈকে এৰি নিদিয়ালৈকে কোনো সম্ভৱ নহয়। আৰু এটা কথা, ইতিমধ্যে যোৱাকালিৰ এটা অনুষ্ঠানতো আমি কৃপাল কলিতা, বিশিষ্ট অভিনেতা তথা পৰিচালকে এটা অনুৰোধ কৰি গৈছিল মোৰ অনুষ্ঠানটোতে, যে নৃপেন গোস্বামীক লৈ এখন কিতাপ হোৱাৰ প্ৰয়োজন। কোনোবা প্ৰকাশক, কোনোবা লেখক যদি আছে, তেওঁলোকো আগবাঢ়ি আহিব লাগে। উত্তৰ পূব গ্ৰন্থমালত তেওঁলোকক লৈ কিতাপসমূহ একেলগে প্ৰকাশ কৰিব লাগে, যিবিলাক বাস্তৱ ভিত্তিক এটা প্ৰেক্টিকেল উদাহৰণ। এইসমূহ কৰিলে নিশ্চয় মনত থাকিব। এনে কাগজে কলমে কথাত বা টেলিভিশ্যনৰ পৰ্দাত আহি কৈ থাকিলেই নহ'ব, প্ৰেক্টিকেল হ'ব লাগিব। প্ৰেক্টিকেল হ'লে নিশ্চয় আকোৱালি ল'ব। কেৱল মাত্ৰ আচলতে 2 বা 3টা দিনত আমি মনত পেলাই তেখেতসকলক পৰৱৰ্তী পৰ্যায়ত পাহৰি যোৱাতকৈ, যিখিনি আচলতে নৱদাই আমাক এই মুহূৰ্তত কৈছে, যে আমিও বিচাৰিছোঁ এইখিনি, যে যিটো নৱপ্ৰজন্ম আহিব, যি প্ৰজন্মই যাতে তেওঁলোক আমাৰ মাজত থাকি যায়, তাৰ বাবে পাঠ্যপুথি সন্নিৱিষ্ট কৰিবলৈ বিভিন্ন ধৰণৰ আচলতে এই মুহূৰ্তত আমি চৰ্চা কৰিছোঁ। বিষয়সমূহ ৰাইজে আচলতে বিচাৰ কৰিব কিমান দূৰ যুক্তিসংগত। আৰু এই মুহূৰ্তত আপোনালোকক ধন্যবাদ জনাইছোঁ। পুনৰবাৰ কৈছোঁ, আমি এই মাহতে, একেটা মাহতে তিনিজনকৈ বিশেষ ব্যক্তিক হেৰুৱাই পেলাইছোঁ। আৰু আজি আৰু কালিৰ এই বিশেষ দিনটোতো হয়তো ৰাজ্যবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰিব, কিয়নো কালিৰ দিনটো 27 অক্টোবৰ পুৱা 9:15 আমি হেৰুৱাই পেলাইছোঁ অসমৰ চলচ্চিত্ৰ জগতৰ, অভিনয় জগতখনৰ পিতৃস্বৰূপ নৃপেন দাক। আৰু আজিৰ দিনটোত আমি হেৰুৱাই পেলাইছোঁ চিত্ৰশিল্পী নীলপৱন বৰুৱাক।
ধন্যবাদ।